ৰাষ্ট্ৰীয় খাদ্য আঁচনিৰ নামত ব্যাপক দুৰ্নীতিৰ অভিযোগ তাৰাবাসা সমবায় সমিতিৰ বিৰুদ্ধে সমিতিয়ে পাল্লাৰ পৰিৱৰ্তে বাল্টিংহে ব্যৱহাৰ চাউল বিতৰণত ডকমকাত কৰোনা ভাইৰাছৰ বিৰুদ্ধে সজাগ আৰু সতৰ্ক চহৰবাসী পৌৰসভাৰ উদ্যোগত ডকমকা চহৰ তথা বজাৰ দোকান পোহাৰত সেনিটাইজিং কৰি বীজাণুমুক্ত কৰাৰ প্ৰয়াস লাংহিনত ভয়াবহ পথ দুৰ্ঘটনা যান্ত্ৰিক বিজুতিৰ বাবে দুদিন ধৰি ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত ৰখাই থোৱা ট্ৰাকখনত তীব্ৰবেগী গুৱাহাটীমুখী ট্ৰাকৰ খুন্দাত ২খন ট্ৰাক সোমাই দোখাৱৈ নমস্কাৰ অসমীয়া প্ৰাইম টাইমলৈ স্বাগতম জনাইছো ষ্টুডিঅত মই সঞ্চিতা তেৰণপি আগবাঢ়িছো প্ৰথমটো খবৰলৈ কাৰ্বি পাহাৰৰ ভিন্ন প্ৰান্তত আজিও অব্যাহত আছে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আঁচনি অৰ্থাৎ NFSA অধীনস্থ চাউল বিতৰণৰ ব্যাপক অনিয়ম কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ শেহতীয়া নিৰ্দেশকো বৃদ্ধাংগুষ্ট দেখুৱাই একাংশ লুণ্ঠন চলাই থকাৰ তথ্য পোহৰলৈ আহিছে হাওৰাঘাট বিধানসভা সমষ্টিৰ অন্তৰ্গত তাৰাবাসা সমবায় সমিতিত এই ব্যাপক অনিয়মৰ অভিযোগ হাওৰাঘাট বিধানসভা সমষ্টিৰ অন্তৰ্গত তাৰাবাসা লেম্পছৰ বিৰুদ্ধে উত্থাপিত হৈছে ব্যাপক অনিয়মৰ অভিযোগ প্ৰকৃততে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আঁচনি তথা NFSA ৰ অধীনত প্ৰতিটো পৰিয়ালে লাভ কৰি আহিছিল 30 কেজিৰ পৰা 33 কেজিকৈ চাউল কিন্তু দেশত চলি থকা লকডাউনৰ পৰিপ্ৰেক্ষিতত কাৰ্বি স্বায়ত্তশাসিত পৰিষদে এইবাৰ ৰেচন কাৰ্ড থকা বা নথকা প্ৰতিটো দুখীয়া পৰিয়ালক 20 কেজিকৈ চাউল বিতৰণৰ নিৰ্দেশ দিয়া হৈছিল উল্লেখনীয় যে 20 কেজি চাউলৰ বিপৰীতে হিতাধিকাৰীয়ে লাভ কৰিলে মাত্ৰ 8ৰ পৰা 10 কেজি চাউল কাৰ্বি আংলং জিলাৰ হাওৰাঘাট বিধানসভা সমষ্টিৰ অন্তৰ্গত তাৰাবাসা লেম্পছত সংঘটিত হৈছে এনে ব্যাপক অনিয়ম উক্ত লেম্পছত হিতাধিকাৰী ৰাইজক পাল্লাৰ বিপৰীতে বাল্টিংহে ব্যৱহাৰ কৰি চাউল বিতৰণ কৰা হয় এই কাৰ্যত ক্ষুব্ধ তথা অসন্তুষ্টি ৰাইজে তাৰাবাসা সমবায় সমিতিৰ বিৰুদ্ধে হিতাধিকাৰীসকলে উচিত তদন্তৰ বাবে চৰকাৰৰ ওচৰত দাবী জনাইছে কিমান কৈছা বৰ্তমানটো এতিয়া দি আছে আমাক 10 কেজি দি আছে চাউল আগতে লকডাউন আগতো আমি পাই আছিলোঁ অন্তৰ্দয়াটো 35 কেজি আৰু মুখ্যমন্ত্ৰীটো কিবা কোনোবা 30 কেজি কোনোবা 20 কেজি কোনোবা 10 কেজি এনেকুৱা পাই আছে আপুনিও চাউল ল'বলৈ আহিছিলে হয় মই চাউল ল'বলৈ আহিছোঁ কিমানকৈ চাউল পাইছে মই আগতে লকডাউন আগতে 20 কেজিকৈ পাইছোঁ এই তাৰাবাসা লেম্পছৰ আণ্ডাৰত গতিকে এতিয়া লকডাউন চলি থকা অৱস্থাত মই যিটো 20 কেজিৰ ঠাইত মাত্ৰ 10 কেজিহে পায় 10 কেজি চাউল ল'বলৈ আহিছোঁ কিমানকৈ পাইছে চাউল এতিয়া আপুনিও চাওক কিমান দিছে নাই জুখিছে একবাৰ সেইটোৱে বাল্টিং দগা পালাৰ লগত জোখা নাই মানে নাই জোখা হ'ব এইটো চৰকাৰী চাউল ন চৰকাৰী চাউল আগতো 23 কেজি এইটো কিমানকৈ লিখিছে জানো কিমান লিখিছে 10 কেজি বুলি কৈছে আপুনি কি কোনটো গাঁৱৰ গাম্বুৰা গাম্বুৰা আপুনি কি চাউল ল'ব আহিছে চাউল ল'ব আহিছোঁ কিমানকৈ পাইছে আগত লকডাউনৰ আগত 23 কেজি পাই আছোঁ কিবা BPL হয় আৰু এতিয়া বৰ্তমান হয় এতিয়া আজিহে মই আছোঁ আগতে ল'ৰাতে আহিছে বোলে বাল্টিং লগত জুখিছে বোলে আজি বাল্টিং লগত মাত্ৰ আহিছে ফুলনিৰ পৰা বীৰেন গোৱালাৰ ৰিপৰ্ট কাট নিউজ ইমান দিনে কৰোনা মুক্ত অৰ্থাৎ গ্ৰীণ জোন হিচাপে স্বীকৃতি লাভ কৰা কাৰ্বি আংলং জিলাৰ সদৰ চহৰ ডিফুৰ সিংহাসন হোটেলত কোৱাৰেণ্টাইনত থকা অৱস্থাত কোভিড-19ৰ অৱস্থিতি ধৰা পৰাৰ লগে লগে ডকমকা পৌৰসভাই গ্ৰহণ কৰে এক প্ৰশংসনীয় পদক্ষেপ চহৰখনৰ বজাৰ এলেকাৰ লগতে সৰু বৰ দোকানসমূহ সেনিটাইজিং কৰে বুধবাৰে ইমান দিনে কৰোনা মুক্ত অৰ্থাৎ গ্ৰীণ জোন হিচাপে স্বীকৃতি লাভ কৰা কাৰ্বি আংলং জিলাৰ সদৰ চহৰ ডিফুৰ সিংহাসন হোটেলত কোৱাৰেণ্টাইনত থকা অৱস্থাত কোভিড-19ৰ অৱস্থিতি ধৰা পৰাৰ লগে লগে ডকমকা পৌৰসভাই গ্ৰহণ কৰে এক প্ৰশংসনীয় পদক্ষেপ চহৰখনৰ বজাৰ এলেকাৰ লগতে সৰু বৰ দোকানসমূহ সেনিটাইজিং কৰে বুধবাৰে পৌৰসভাৰ অধ্যক্ষ
উপায়ুক্ত বীৰেন সিং তেৰণে এই চেনিটাইজিং ব্যৱস্থাৰ তদাৰকী কৰে কেৱল বজাৰ এলেকাই নহয় ডকমকা হস্পিটেল আৰু আৰক্ষী চকী চৌহদ তথা কাৰ্যালয়ত চেনিটাইজিং কৰাৰ পৰাপক্ষত বীজাণুমুক্ত কৰাৰ প্ৰয়াস কৰে ডকমকা পৌৰসভাই ডকমকাৰ পৰা জেমছ মিলিকৰ ৰিপৰ্ট কাট নিউজ দেশত চতুৰ্থ পৰ্যায়ৰ লকডাউন চলি থকাৰ মাজতে মঙ্গলবাৰে নিশা প্ৰায় 11 মান বজাত কাৰ্বি আংলং জিলাৰ ডকমকা আৰু সংঘটিত হয় এক ভয়াবহ পথ দুৰ্ঘটনা উল্লেখযোগ্য যে NL01 AA 1233 নম্বৰৰ এখন ট্ৰাক এখন যান্ত্ৰিক বিজুতিৰ বাবে যোৱা দুদিন ধৰি লাংহিন নগৰৰ পশ্চিম দিশত ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত ৰখাই থোৱা অৱস্থাত আছিল এনেদৰে ৰখাই থোৱা অৱস্থাতে ডিমাপুৰৰ পৰা গুৱাহাটীলৈ যোৱা S01 LC 8121 নম্বৰৰ তীব্ৰবেগী ট্ৰাকখনে নিয়ন্ত্ৰণ হেৰুৱাই ৰখাই থোৱা উক্ত ট্ৰাকখনক প্ৰচণ্ডভাৱে খুন্দিয়াই দিয়ে ট্ৰাকখনৰ প্ৰচণ্ড খুন্দাত দুয়োখন ট্ৰাকে ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত দোখাৱৈত সোমাই যায় আনহাতে ঘটনা সংঘটিত ট্ৰাকখনৰ চালক আৰু হেণ্ডিমেন থিতাতে ঘটনাস্থলীৰ পৰা অন্তৰ্ধান হয় ফলত এই ট্ৰাকখনৰ ক্ষয়ক্ষতিৰ পৰিমাণ জানিব পৰা হোৱা নাই এই ঘটনাৰ সংক্ৰান্তত ডকমকা আৰক্ষী তদন্ত অব্যাহত ৰাখিছে লাংহিনৰ পৰা ৰুস্তম তকবিৰ ৰিপৰ্ট কাট নিউজ লুম্বাজং পৰিষদ সমষ্টিৰ এলেকাৰ 8 কিলোৰ ডক্টেৰাং গাঁৱৰ 220টা পৰিয়ালে দীৰ্ঘদিনীয়া লকডাউনৰ মাজতো পোৱা নাই চৰকাৰী সাহায্য জিলা উপায়ুক্তৰ তৰফৰ পৰা চাউল দালি নিমখ আদি খাদ্য সামগ্ৰী অৱশ্যে পাইছিল যদিও কাৰ্বি পৰিষদৰ পৰা একো নোপোৱাৰ অভিযোগ তুলিছে গাঁওবাসীয়ে হয় 220টা পৰিয়ালৰে গঠিত ডক্টেৰাং গাঁৱত দীৰ্ঘদিনীয়া লকডাউনতো কাৰ্বি স্বায়ত্ত পৰিষদ চৰকাৰৰ পৰা একো খাদ্য সামগ্ৰী তথা সাহায্য নোপোৱাৰ অভিযোগ তুলিছে গাঁওবাসীয়ে অতি দৰিদ্ৰসকলক ৰেচন কাৰ্ডবিহীন লোকসকলক খাদ্য সামগ্ৰী দিয়া নাই আৰু দুখীয়া লোকসকলক 1000 টকা দিবলৈ চৰকাৰৰ নিৰ্দেশ থকা সত্ত্বেও পোৱা নাই টকা ৰাইজৰ অভিযোগ যে কাৰ্যবাহী সদস্য ৰতন তেৰণৰ নিৰ্দেশ অনুসাৰে এখন পোলিং ষ্টেচনৰ অধীনস্থ মাত্ৰ 20 জনকহে 1000 কৈ টকাৰ সাহায্য দিয়া হৈছিল আনহাতে ধন সিং তেৰণে ৰাইজক জানিব দিয়ে যে কাৰ্যবাহী সদস্যগৰাকীৰ নিৰ্দেশ মতে এই 20 জন লোকক দিয়া হৈছে বাকি ৰাইজৰ বাবে পৰৱৰ্তী সময়তহে বিবেচনা কৰা হ'ব বুলি কয় ধন সিং তেৰণে সনিগলো যে ডাক লুম্বাজং কনস্টিটেন্সি के थेओटेमा लापेन आरोंग ता इलितुम डाक डॉक्टरांग एरिया के थेता थेचान लापेन लासो हेमारी तेरांग एलपी स्कूल पुलिंग स्टेशन along bangke muni do lasi alang litum local em pena pu bangkela pulo laso awas along jitu polling station wise along la song bong long si sop pachitang nengi apot ingwaira mane adontin ke piune pen irong pen bang koi puke la lege piji gali apot erong pen bang pho ma bang hini ma bang thom la soning waisi nang litum suri sisi paisa ration card ka bitum han pinengi posia langli nang pin khata tengsi nilitum pilo piponlo lasi amenta binang tipilo faske kakrung rong pipilo lasi alang litum amen isibangke hola jengarong lo pen papu terona rong lo hola dakbangke binang lengpi আৰু ইতিমধ্যে দ্বিতীয় তালিকাত এই সকলৰ নাম অন্তৰ্ভুক্তি কৰা বুলিও জনায় অভাৱ অনাটনত জৰ্জৰ ডক্টেৰাঙৰ ৰাইজে অতি শীঘ্ৰে এই 220টা দুখীয়া পৰিয়ালক সাহায্য প্ৰদানৰ ব্যৱস্থা কৰি পৰিস্থিতিৰ পৰা কিছু সকাহ দিয়াৰ বাবে অনুৰোধ জনাইছে ahan tawelo da tawelo lai tip nang ron lo lai tip pen masi nona bangkini tum ke thang tawar saya bidalo government ahin pen ke tala an tiklo joni dolo jonon ke bon isek tala pusi ajha ka tum ke bang furai pen si ring bom lo jajat babi ago kan se tachi pareng nang ko lo asi nili tum ke chuning ridui ke an so se ni tum di fu saratum imela saratum imbisi saratum liram rong hang tum jong si alang li tum jong sing tum phana kirap nang pi akirap dolang nang pipo pule nang pute anso se nang kirap dia phansi nilitum mahin pengkel dak dokterang rong pen pini nilitum la anamunit kacetong pen tum na chuni ridun alam theke la helu
pan ta bang plak thek pan ta beng thek sang cái ron ta ha mane phang cái ron nun chon mane phang ron ta là ron chon nó ron nu là và pupil dalu là active lo ate non nang tum sang lin ko an lo so rong pen ke long tang don pen lin ko an lo long tang kat ki duhan ke na ron elo ma hala ko ba hala school ham lang ko bang lin pho di bodi don la kat ke du tum phan lo ma Sop được. ka ke do lo ka ka ve lo hala bang ke la pen la dak la long sing ti sang cái ron bang ke po sar ke long de tim lo Ni li long li, ni tu me long li, pin nang ta irong ke ho. sang ke ante Sang ta long li, ni li tum ke long po bangke, ni tum ave. নিউজ ডেস্ক ৰিপৰ্ট কাট নিউজ সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ Looking for your household essentials? MS Punctual Stationery, one-stop destination for your household needs. Here you will get table fan, ceiling fan, mixer grinder, rice cooker, groceries, electric items, plastic items, gift items, etc. Moreover, 5% discount on stationery items and 10% discount on table fan, ceiling fan, mixer grinder and many more. Stop pondering, just shop right away. MS Punctual Stationery, Rongkhelan, Difu, Manja Road, Karbi Anglong. Kanj Shopping Mall is a gulf of Assam Enterprise and the Hill Areas Department. A glorious 1 year now. Here's everything you need: groceries and household supplies, cosmetics, personal care and skincare essentials, appliances and electronics, stationery, men's and women's clothing along with tribal clothing. Kanj Shopping Mall, Difu Manja Road, Manja Industrial Complex, 782461, Manja, Karbi Anglong, Assam. বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছো বাতৰি মজিয়ালৈ কৰোনা ভাইৰাছ প্ৰতিৰোধৰ বাবে সমগ্ৰ দেশজুৰি পালন কৰা লকডাউনত সম্প্ৰতি যথেষ্ট শিথিলতা আছে ফলত খেতিৰ কামত নিয়োজিত হৈ পাহাৰীয়া কাৰ্বি আংলং জিলাৰ হাজাৰ হাজাৰ খেতিয়কে এক প্ৰকাৰ কাৰ্বিসকলৰ বাবে পাহাৰৰ খেতি অৰ্থাৎ ঝুম খেতি কেৱল খেতি নহয় কাৰ্বিসকলৰ সুন্দৰ পৰম্পৰা তথা ঐতিহ্য ৰক্ষাৰ প্ৰতীক যেতিয়া কাৰ্বি জাতিৰ পৰা এই ঝুম খেতিৰ পৰম্পৰা নিশেষ হ'ব তেতিয়াই কাৰ্বিসকলৰ পৰা বহু পৰম্পৰা বাদ পৰি যাব হে আন বাৰৰ দৰে কাৰ্বি খেতিয়কসকলে আৰম্ভ কৰিছে ঝুম খেতিত আত্মনিয়োগ কাৰ্য সাহক আমাৰ সংবাদদাতাৰ এই সুন্দৰ প্ৰতিবেদন আসলতে পৰম্পৰাগত ঝুম খেতি কেনেদৰে কৰা হয় তাকে ৰাইজৰ আগত প্ৰদৰ্শন কৰি ইয়াৰ গুৰুত্ব হৃদয়ংগম কৰাৰ প্ৰয়াসৰে কান নিউজৰ সাংবাদিক উপস্থিত হয় কিলিং অঞ্চলৰ ফংজাংৰি গাঁৱৰ ঝুমতলীত নিয়ম অনুসৰি গাঁৱৰ বুঢ়ামেথাৰ ৰাইজৰ মাজত হোৱা আলোচনা বিলোচনাৰ অন্তত হোৱা সিদ্ধান্ত অনুসাৰে ফেব্ৰুৱাৰী মাহৰ পাহাৰত ঝুম খেতিৰ বাবে ভূমি নিৰ্বাচন কৰা হ'ল মাৰ্চ এপ্ৰিল মাহৰ ভিতৰত ঝুমতলীত গছ বন কাটি চাফা কৰিলে এপ্ৰিলৰ প্ৰথম দিনা কাটি জমা কৰি থোৱা শুকান বন জংঘলত জুই লগালে ইয়াৰ আগতে 11 মাৰ্চত ৰংহাং ৰংবঙৰ কাঠাৰগুৰাৰ হাবি বন চাফা কৰা সময়ত বৰষুণ নপৰিবলৈ বতৰ চাল্পক পূজা কৰিলে তাৰ পিছত 15 এপ্ৰিলত পুনৰ হাইব দেৱীক আহ্বান কৰি বতৰ পূজা সমাপন কৰিলে আৰু মে মাহৰ পৰা গাঁৱৰ প্ৰত্যেকটো পৰিয়ালে নিজৰ নিজৰ অংশত কচু আলুকে ধৰি ভিন্ন ধৰণৰ শস্য ৰোৱা বা গুটি সিঁচা কাৰ্য আৰম্ভ কৰে এয়া খেতিয়কসকলে কেনেকৈ নিজৰ কপালৰ ঘাম পেলাই অনাগত সময়ত শস্য ভাল হোৱাৰ লক্ষ্যৰে কঠোৰভাৱে পৰিশ্ৰম কৰিবলৈ আৰম্ভ কৰিছে
অঞ্চলটোৰ মুখিয়াল তথা গাঁওবুঢ়াই কাট নিউজৰ সাংবাদিকৰ আগত জানিবলৈ দিয়া মতে এইবাৰ খেতি সকলোৰে ভাল হ'ব। খেতিৰ বাবে বতৰৰ দেৱী আৰু বতৰ চাৰ্পক লৈ আগবঢ়োৱা পূজা শুভ হৈছে। Man kira jubok lo mah tengru lo. Tengru tapu cubok tapu. Nah, tengru solo. Laso non nang li kwan na dang lo lah non kinong ke. Nah, ni itu mah kayak ciri coklat di koi. Coba gue jadi. Laso asok non ke aru lo. Lah gopia ciklu lo kirot long ke. Kayak phải kuni. Thế phải kuni rồi po. Phải kuni cái rồi po mà cái mùi đó. Oi. Ya, mana? Laso asok angjin nang itung be kumantu ni pedak lem bom lo koson lo lah. Kan man ke kamu ada kan pada jum hitim mati. Oi. Ante pining abotor ke non ke klem bom mateng te koson abotor bukan ke. Nah, tinggal pinjam mah mesen. Abotor misen. হামৰেনৰ পৰা সুন্দৰ ক্ৰ ৰিপৰ্ট কাট নিউজ। অসমৰ আন্তঃজিলা শিলচৰত কৰ্মৰত 11জনীয়া যুৱক দল লকডাউনৰ বাবে আবদ্ধ হৈ আছে শিলচৰত। কাৰ্বি আংলং জিলাৰ ভিন্ন প্ৰান্তৰ পৰা শিলচৰত উপাৰ্জনৰ বাবে কামত নিয়োজিত হয়। চাওক আমাৰ এই প্ৰতিবেদন। অসমৰ আন্তঃজিলা শিলচৰত কৰ্মৰত 11জনীয়া যুৱক দল লকডাউনৰ বাবে আবদ্ধ হৈ আছে শিলচৰত। কাৰ্বি আংলং জিলাৰ ভিন্ন প্ৰান্তৰ পৰা শিলচৰত উপাৰ্জনৰ বাবে কামত নিয়োজিত হয়। কিন্তু দেশৰ চৰকাৰে কৰোনা ভাইৰাছ প্ৰতিহত কৰাৰ বাবে হঠাৎ ঘোষণা কৰা লকডাউনৰ বাবে আবদ্ধ হৈ যাবলগীয়া হয় এইসকল যুৱক যুৱতী। স্বগৃহে ঘূৰি আহিবলৈ একো ব্যৱস্থা পোৱা নাই এইসকল লোকে। সেয়েহে কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙক সহায়ৰ হাত আগবঢ়াবলৈ আকুল অনুৰোধ জনাইছে এইসকল যুৱক যুৱতীয়ে। Niltum non karbiang long chilili bangkri pliatum niltum dak sing thang lok lo la siniltum gisung lo la siniltum chunengri neng hang la ke karbiang long autonomous council along chipahempu alang li sar tuliram rong hang niltum phanang ravek khapu siniltum alang li phan chunengri lo nilitum la dak lockdown aprang peniltum kamba chuklem la pen hem chidam nong le lasi niltum ke do dipu pen bangner cap la pen buklia pen bang pli la pen dilai pen tado lasi yang le phan kachunai ning atung bang ke la pen lo sa niltum phan prabjing pen bestame da council hin pen ajata bidi awar side ke bang ye phan nang ripitha বোকাজনৰ পৰা আনন্দ তেৰাঙৰ ৰিপৰ্ট কাট নিউজ। আজিৰ অসমীয়া প্ৰাইম টাইম ইমানতে সামৰিছো। ধন্যবাদ।